हेलो फ्रेंड्स नमस्कार। आज मैं आपनालोকক बहुत दिनर मत एटा भिडिओ দিব লৈছো আৰু ঘৰৰ পালেং শাকৰ এখন জোল বনাম হে आपनालोকক দেখুৱাব লৈছো। পালেং শাকখিনি প্ৰথমতে মই মিহিকৈ কুটি লম। এয়া মই পালেঙৰ লগত আলু এটা হিচাপত কাটি লৈছো। তাৰ পিছত কেৰাহী গৰম হৈ আছে, ইয়াত তেল দি লম। এয়া কেৰাহীত তেল গৰম হৈ আছে, তাতে মই ইয়া গোটা নহৰু কেইটা দি দিছোঁ। দি নহৰু কেইটা অলপমান ভাজি ল'ম। নহৰু কেইটা ৰঙচুৱা হ'ব দিম। এয়া নহৰু কেইটা ব্ৰাউন কালাৰ নিচিনা হ'ল। তাৰপিছত তাতে ইয়া পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ভাজি ল'ম। এয়া পিঁয়াজখিনিও ভাজ খালে, এতিয়া তাতে মই পালেংখিনি দি দিছোঁ। এয়া পালেংখিনিৰ আন্দাজতে নিমখ আৰু হালধি দিলোঁ। এইখিনি দি লৈ ভালধৰণে লৰাই তাৰপিছত ঢাকন দি সিজিবলৈ দিম। পালেঙৰ লগত দিবৰ বাবে মই আনফালেদি এয়া কণী লৈ লৈছোঁ। প্ৰথমে মই আমলেট বনাই ল'ম। এয়া কেৰাহীত অকণমান তেল দিয়া আছে, তাৱাত গৰম হ'ল। আমলেটটো কি আৰু চবেই বনাব জানে, তথাপিতো তাতে কথা থাকে, সেইবাবে দেখাব খুজিছোঁ। ইয়াত এইটো বনাওঁতে ইয়াত কোনো পিঁয়াজ চিঁয়াজৰ দৰকাৰ নাই, কেৱল অকণমান নিমখ দিব, নিমখ দিলে হৈ গ'ল। আৰু এই যে পুৰা বস্তুটো ভাজ খাব নিদিব, এই যে কেঁচা ভাৱটো অকণমান থাকে, সেই কেঁচা ভাৱটো থাকোঁতেই আমলেটখন লুটিয়াই এই ধৰণে চাৰি ভাজ কৰি দিব, এইটো ভাজ কৰি দিব, বাছ হৈ গ'ল। এইখন যে সিজিব লাগে বুলি কথা নাই, এনেকুৱাতে নমাই দিব। আৰু এটা দেখাই দিব খুজিছোঁ। মানে কি হয়, যদি এইখিনি অলপ কেঁচা ভাৱটো নাথাকে, তেতিয়া এই ধৰণে জাপিবলৈ দিগদাৰি হ'ব, আৰু বা জাপিলেও তাৰ আঠাটোত লাগি নধৰিব বা আঞ্জাত দিয়াৰ লগে লগে ভাগি যাব পাৰে। সেইবাবে অলপ কেঁচা ভাৱটো থাকোঁতে এইধৰণে লুটিয়াই দিব। আৰু আঞ্জাত যেতিয়া দিয়া হ'ব, দিয়াৰ লগে লগে ধৰক সিজি যাবই, গতিকে এতিয়া আমলেটটো বনাওঁতে যদি কিবা কাৰণত অকণমান কেঁচা থাকেও, সেইটোলৈ চিন্তা কৰিবলৈ নাই। এয়া শাকখিনি সিজিলে তাতে এতিয়া মই আন্দাজমতে পানী দি দিম। পানীটো বহুত বেছি কমাই দিব নালাগে, কাৰণ ইয়াত যেতিয়া আমলেটটো দিয়া হ'ব, আমলেটটো দিয়াৰ পিছত পানীটো শুহি ল'ব, সেইকাৰণে এটা আন্দাজত পানীটো দিব নিজৰ। এয়া উতল আহি আছে, আমলেটখিনি এই ধৰণে বনোৱা আছে। এতিয়া তাত এয়া দি দিছোঁ, আৰু অলপ সময় উতলাৰ পিছতে মই তাতে অকণমান জালুক গুড়ি দিম।
আৰু দি গেছ অফ কৰিম। আৰু ইয়াত আপোনালোকে অকণমান ধনিয়া দিব পাৰিব। আজি পিছে মোৰ কেঁচা ধনিয়া সিটো নাই, মান ধনিয়া আছে, গতিকে মই মান ধনিয়াকে দিম। এয়া উতলি আছে, মোৰ প্ৰায় হৈ গৈছেগৈ। চাওক আমলেটকেইখন ফুলি গ'ল কিমান সুন্দৰকৈ। দেখিবলৈও ধুনীয়া হয় আৰু খাবলৈও বিৰাটেই ধুনীয়া লাগে। এয়া মান ধনিয়া দি দিছোঁ। যে ধনিয়া দিব লাগে বুলি কথা নাই, নিদিলেও একো নহয়। একদম আচল সোৱাদটো আহে এই জালুকৰ গুড়িকণে। ইয়াতে জালুক গুড়ি দি দিছোঁ। দি এইখিনি ধৰক 1 মিনিটমান ৰাখি পেলাই গেছ অফ কৰিম। আৰু অত্যন্ত সোৱাদ হয় খাবলৈ। কেতিয়াবা এইধৰণে খাই চাব পালেং শাক। আমাৰ এই ঠাণ্ডা দিনকেইটা পালেং শাক যিমান খোৱা হয়, বেছিভাগ এইধৰণে খোৱা হয়। সাংঘাতিক সোৱাদ হয় খাবলৈ। কেতিয়াবা এইধৰণে খাই চাব পালেং শাকৰ জোল, বৰ সোৱাদ লাগে। আৰু ধৰক যিসকলে আলু নাখায়, ডায়েবেটিছ থকা ৰোগীসকলে আলু নাখায়, সেইসকলে কি কৰিব, আলু নিদি পেলাই ইয়াত আলুৰ বদলি ফুলকবি দি দিব। ফুলকবি খাব পাৰে, ফুলকবি দিলে মানেও ধুনীয়া হয়, খুব ধুনীয়া হয়। আৰু ফুলকবি দি পেলাই তাৰপিছত এইধৰণে আমলেট তাত দি দিব, খুব সোৱাদ হয় খাবলৈ। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ।